আজি ভিডিঅ'টো জলকীয়া চিঙাৰ পৰা আৰম্ভ কৰিছোঁ। এইকেইদিন যে ইমান নেৰানেপেৰা বৰষুণ দিলে নহয়, খুব বেয়া লাগিছে মনটো। বৰষুণৰ কাৰণে নহয়, আচলতে বৰষুণ যাক দিয়াৰ কাৰণে আমাৰ যিখিনি খেতি বাতি নষ্ট হ'ল, সেইটো কাৰণেহে বেছি বেয়া লাগিছে মনটো। বহুত বেছি নষ্ট হৈ গ'ল। এইখিনি চহাই থোৱা মাটি আছিলে, সেইখিনিও একেবাৰে চেপেটা মাৰি ধৰিলে। যেতিয়া পুলি ৰুম বুলি ভাবিছিলোঁ, তেতিয়া একেবাৰে বৰষুণ দি দিয়াৰ কাৰণে পুলি ৰোৱাও নহ'ল। এইবাৰ পিছতে হ'ব পুলিখিনি, যিখিনি পুলি ৰুম বুলি পচাই থোৱা হৈছিলে। সেইটো কাৰণে বেয়া লাগে। যেতিয়া শাক পাচলিবোৰ উঠিবলৈ হয়, লাগিবলৈ হয়, বিক্ৰী কৰিবলৈ হয়, ঠিক তেনেকুৱাতেই একেবাৰে নেৰানেপেৰা বৰষুণে সকলোখিনি লৈ যায়। ভগৱানৰ যে কি লীলা। আমাৰ আচলতে খেতিয়কৰ কাৰণেহে কষ্ট। যিখিনি খেতিয়ক নকৰাখিনিৰ কাৰণে আচলতে অসুবিধা নহয়, কিন্তু আমাৰ কাৰণে বৰ দুখ লগা খবৰ এইটো। তথাপিও কিন্তু কেতিয়াবা বৰষুণ দিলে মনটো ভাল লাগে, কাৰণ আমাৰ ইয়াত অকণমান বৰষুণ দিলে বেছি পানী হৈ যায়। অকণমান নহয়, আচলতে এইজাক কিন্তু ডাঙৰেই বৰষুণ দিলে। এইকেইদিন যিখিনি দিলে বৰষুণ, ইয়াত কিন্তু বহুত ধুনীয়া ধুনীয়া নদী মাছবিলাক আহে। সেইটো কাৰণে ভাল লাগে, মাছ খাবলৈ পাওঁ। হ'লেও কিন্তু এইটো কাৰণত মনটো অলপ বেছি বেয়া লাগে, কাৰণ যিমানখিনি আমি ফচল পাবলৈ বিচাৰোঁ সিমানখিনি নাপাওঁ। এইবাৰ আচলতে আমাৰ ইমান বেছি ৰঙালাও লাগিছিলে, অকণমান বুঢ়া হৈছিলেহে, কিন্তু তথাপি বহুত ৰঙালাও কুমলীয়া হৈছিলে। সেইখিনিও একেবাৰে পানী পাই গেলি একেবাৰে নষ্ট হৈ গ'ল। আৰু জলকীয়াবিলাকো য'তে ত'তে অলপ গেলিবলৈও আৰম্ভ কৰিছে, কাৰণ ৰ'দেই নিদিয়া হ'ল, বৰষুণেই দি আছে একেৰাহে, সেইবাবে। আৰু সেইদিনা ৰাতি অহা বৰষুণ জাক লগত বতাহজাকো আহিলে, আমাৰ জাতিলাও চাংখনো ভাঙি পেলালে। গৰু বিহুত জাতিলাও ওলোৱা নাছিলে, কিন্তু বিহুৰ পাছত যে ইমান বেছি জাতিলাও লাগিছিলে, চাংখনকে ভাগি থাকিলে। আৰু এইফালে মই কেৰেলা গুটি অলপ শুকুৱাই ল'লোঁ সাঁচৰ কাৰণে। বৰষুণৰ কাৰণে কেৰেলাবোৰো বহুত বেছি কেৰেলা গেলি গ'ল, বহুত দাগ লাগিলে, বহুত পানী পাই অলপ বেয়া হৈ পকিলেও। আৰু এইখিনি সঁচৰ কাৰণে উলিয়াইছোঁ। বহুত বেছি কেৰেলা পেলাই দিয়া হ'ল, এইখিনি পেলাবলৈ আছে, ইয়াতে ৰাখিলোঁ পেলাবলৈ। আৰু ইফালে আকৌ মানুহ এজনে বোলে ফ্ৰেঞ্চবিন লাগে ক'লে, দেউতাই ছিঙি আনিলে। মই ধুনীয়াকৈ ফ্ৰেঞ্চবিনখিনি ধুই মেলি ৰেডি কৰি ল'লোঁ, কাৰণ চাফ চিকুণ কৰি দিলে মানে দেখিবলৈ ভাল লাগে, আৰু মানে চাফা হৈ থাকিলে যিকোনো বস্তুৱে ভাল লাগে, নহয় জানো। আৰু সেইকাৰণে ধুনীয়াকৈ ধুই মেলি এতিয়া হাততে খৰাহীটো লৈ বতৰটো অকণমান মুকলি কৰি দিয়াৰ কাৰণে বাৰীলৈ আহিলোঁ। বৰষুণৰ কাৰণে যে একো কাম কৰিব নোৱাৰা হ'লোঁ। আৰু বাৰীৰ যিখিনি কাম আচলতে ৰ'দ বতৰতহে কৰিব লগা কাম, শাক পাচলি যিখিনি কাম ওলায়। আৰু এইবোৰ যে যিমান পকা বিলাহী দেখিছে, সকলোখিনি গেলিয়ে গ'ল। দেখিবলৈহে ধুনীয়া হৈ আছে, কিন্তু চুই চালে মানে সকলোখিনি কোমল হৈ গেলি গ'ল। তথাপিও যিখিনি আধা কেঁচা আছিলে, সেয়াই অলপ ছিঙি ল'লোঁ ৰাতিৰ খাবৰ কাৰণে। পেলাই দিবতো নোৱাৰি, ইমান বেছি গেলি গ'লেই, তথাপিও অলপ ছিঙি ল'লোঁ, বেছি নাপালোঁ বৰ বিশেষ। আৰু জলকীয়া অলপো লৈ ল'লোঁ। আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।